আজিৰ কাহিনী ব্ৰহ্মপুত্ৰ পাৰৰ। আজি মই পালোহি গুইজান ঘাট, ব্ৰহ্মপুত্ৰৰ পাৰৰ কাহিনী বিচাৰি। ইয়াত সকলো নিজৰ নিজৰ কামতে মগ্ন। লুইতখনো একান্ত নিজৰ কামত। কাৰোলৈ ৰ'ব সময় নাই, বৈ গৈ আছে নিস্থানলৈ বুলি, যেন কাৰোবাক প্ৰতিশ্ৰুতি দি থৈছেহি। নদীৰ মাজমজিয়াত বালিবোৰো এঠাইত লগ হৈছে, কাৰোবালৈ যেন ৰৈ আছে। মোৰ মন জানিব উৎসুক সেই নদীৰ মাজমজিয়া বালিখিনিৰ কথা। লুইতখনৰ গভীৰতাক আওকাণ কৰি তাৰ বুকুৰ মাজেদি পালোগৈ মই সেই ঠাই। বালিবোৰে যেন মোক কিবা এটা বুজাব খুজিছে, কিদৰে গলি গলি নিজক সঁপি দিছে এই লুইতখনক। হয়তো বালিবোৰে সেইটোৱে অপেক্ষা, সেই লুইতৰ পানীয়ে আহি সিহঁতক একেবাৰে লৈ যাব কোনো অচিন ঠাইলৈ। 2025 শেষৰ মাহকেইটা। লাহে লাহে মানুহবোৰ বনভোজৰ কাৰণে সাজু। নিজৰ পৰিয়াল বন্ধুবৰ্গৰ সৈতে মিলি এসাঁজ প্ৰকৃতিৰ সৈতে মিলি খোৱা। মই কিন্তু বেলেগ এটা সন্ধানত। অপেক্ষা সন্ধিয়া সেই বেলিটি ইয়াৰ পৰা কেনে দেখি। মোৰ অপেক্ষা অন্ত পৰিল। যিটো সময় বাবে মই ৰৈ আছিলোঁ সেইটো মোৰ দুচকু সন্মুখত। চৰাইবোৰেও ঘৰমুৱা হৈছে সেই বেলিটিৰ লগতে। মই আজি ইয়াত আহি বুজিলোঁ যে জীৱনটো আমাৰ এটা উপহাৰ। যিখিনি সময় আমাৰ হাতত আছে আমি সেই সময়খিনি উপভোগ কৰিব লাগে। কালিলৈ আঁচোবা নাই। ধন্যবাদ জনাইছোঁ কেজি ইক' কেম্পক মোৰ আজি এই ঠাইলৈ অহা সুবিধাকণ কৰি দিয়াৰ বাবে। কেতিয়াবা যদি গুইজান ঘাট আহা, ব্ৰহ্মপুত্ৰৰ মাজৰ এই বালিৰে ভৰা ঠাইলৈ নিশ্চয় আহিবা, এই সূৰ্য অস্তটো চাবলৈ। আজি কাহিনী ইয়াতে সমাপ্ত কৰোঁ। মই অংশু বৰুৱা আকৌ এদিন আহিম বেলেগ ঠাইৰ বেলেগ কাহিনী লৈ আপোনালোকৰ মাজলৈ। আজিলৈ বাই বাই।